গাইজ শদিয়াত ইমান দিন বৰষুণ মুঠতে আমি ৰ'দ দেখি পোৱা নাই পুৰা 9-10 দিন হৈ গ'ল ৰ'দ দেখি পোৱা নাই এয়া চাওক ইমান দিন বৰষুণ দি আছে গোটেই তিতি হেমেকা গোটেই শদিয়াখনে হেমেকা যে লাগিছে মানুহ চানুহ পিন্ধিবলৈ কাপোৰ চাপোৰ নাই এয়া গডৰেজৰ পৰা নতুন কাপোৰ ওলাই মেলি পিন্ধিবলগীয়া হৈছে ঘৰত পিন্ধিবলগীয়া কাপোৰ নাই গোটেই দমাদম একদম গেলি পচি একদম গোন্ধ আহি গৈছে একদম মানুহ চানুহ গেলি গৈছে আপোনালোকৰ তাত বৰষুণ দিছে নে নাই প্লিজ কমেণ্ট কৰি জনাবচোন ইমান বেয়া মানে গেলা বতৰ কৰিছে শদিয়াত দিছেতো দিছে একদম বহুত ডাঙৰকেও দিয়া নাই এনেকুৱা নেৰা নেপেৰা বৰষুণ দিয়ে আছে কণ্টিনিউয়াছলি দিয়ে আছে মানে মই এই বৰষুণ যে একদম দেখিব নোৱাৰা হৈ গৈছে আগতে বৰষুণ বহুত ভাল পাইছিলোঁ কিন্তু ইমানো ভাল নাপাওঁ যে একেৰাহে দি থাকক কি কৰোঁ কাপোৰ চাপোৰ ধুবলৈ নাই কাপোৰ চাপোৰ পিন্ধিবলৈ নাই এতিয়া মই শুকোৱা নাই ৰ'দ চদ নাই কি কৰোঁ বাৰু কি কৰোঁ টাইম পাছ কৰি এইখিনি আৰু কেমেৰাটো অকণমান হেৰি কৰি মেলি আমাৰ পৰিৱেশখন দেখাই দিছোঁ এনেকুৱা এটা নিজান নিতাল নিমাত পৰিৱেশ হৈ আছে চাব পাৰে আপোনালোকে লাগে কমচে কম এদিন দুদিন দি কিনি কমচে কম ৰ'দটোতো ওলাবলৈ চাওকচোন ৰ'দটো ক'ত আছেগৈ মানে দেখি পোৱা নাই ৰ'দ গায়বে হৈ গ'ল নেকি শদিয়াৰ পৰা নে অসমত আৰু বেলেগ জেগাতো দি আছে মই গম নাপাইছোঁ কিন্তু আমাৰ শদিয়াখনত মানে গোটেই 9-10 দিন হৈ গ'ল দিয়া এতিয়ালৈকে আমি ৰ'দ দেখি পোৱা নাই হেমেকা মানুহ হেমেকি হৈ গৈছে